हेलो एवरीवन अपना सकलोके मोर चैनल स्वागतम जनाइছো सो আজি हल माघ बिहु और सबके हैप्पी माघ बिहु आमी गोटे उसर सबयाखिनि मिली किने यात हरु हुरा एटा मेजी बनालो जाते रातिपा उठिए मेजिर हेकटो लब पारो और आमार जोंटो राइजर मेजिटो आछे हेतु अलमान दूरत आछे रातिपा माने लराटो লৈ যাবলৈ बहुते कष्ट हे कारणे आमी यात आमार उसर सबयाखिनि मिली किने यात इने हरुके मेजी बनालो जाते आमी रातिपा मेजिर हेकटो लब पारो और आपनालोके मेजिर हेकटो लैसे नाइ जनाबचोन और एफाले कुकुरक चाब पारे कत हुमाय आहिले एकदम लेतरा हो आइसे माने एटुको पिছত गा धुवाई দিব লাগিব और एफाले चाब पारे आमी गुटेखिनि मिली किने मेजिर हेक लैसो और जोंटो आमार राइजर मेजी आछे एटु आमार घरतके अलमान दूर आछे सो आमी तातु जाम आमी तात गई सबे एकेलगत भोज भात खाम सो आपनालोके भिडिओटो शेषरলৈকে চাব তেতিয়া গম পাব যে আমি কি কৰোঁ কি নকৰোঁ সো ভিডিওটো চাই থাকিব আৰু বিহু বুলি ইমানে পিঠা বনালো বেছিকে বনাব নোৱাৰিলো লৰা পৰা আমি সবে মিলি এটা পিঠা খাইছো আৰু মানে ওয়েদাৰটো কিবা ফকি ফকি হৈ আছে কেনে কেমেৰাটো ফকি ফকি আহিছে কেলেবা এইখিনি আমি জুইৰ ওচৰত বহি কিনে সবে মিলি পিঠা খাইছো আৰু ভিডিওটো চাই থাকক আৰু এইফালে নাতিক আৰু দদৈক পুৰা নাচিছে বিহু বুলি আৰু বিহু কলে সবৰ গাতে বিহু লাগে একদম নাচু নাচুকে থাকো আৰু সবে ন আপোনালোকৰ বিহু কেনে লাগিছে জনাবচোন কমেন্টত আৰু বিহু কলে তো এনেও ৰব নোৱাৰো সো আমিও অকমান নাচি দিলো মাঘ বিহু বুলি যাতে বিহু চোন এনেও আমাৰ গাত লাগি আছিল সেই কাৰণে চান্সতে ডান্সটো মাৰি দিব লাগে আৰু মানুহ সদায় এনজয় কৰি থাকিব লাগে কাৰণ জীৱনটো আজি আছে কালি নাই আজি এটা ভাল মতে আছো কালি কি হৈ যায় কোনো কব নোৱাৰে সেইকাৰণে নিজৰ লাইফটো সদায় এনজয় কৰিব লাগে এটা এটা টাইম ফুৰ্তিতে থাকিব লাগে দুখ কৰি একো লাভ নাই সো হেল্লো এভৰিৱান আমি এটা গৈ আছো ৰাইজৰ ফিল্ডলে তাত মানে সবৰ ৰাইজৰ পৰা পইচা তুলি মেলি তাত আমি এহাজ ভাত খাওঁ আৰু যোনখিনি মানে গৰখীয়া লোৱাখিনি আছে হেতি গুটে মানে ভোজ ভাতখিনি বনায় আৰু তাতে আমি সবে এহাজ খাওঁ সো এতিয়া বলক গৈ থাকো সো ভিডিওটো চাই থাকক আমি সবে এতিয়া গৈ আছো আৰু এইটো বেটু আমি এটা সবে লাহে ধীৰেকে গৈ আছো কাপোৰযোৰো দেখাই দিছো আপোনালোকে জনাব কেনে লাগিছে মোক ফাইনালি আমি ফিল্ড পালোহি আপোনালোকে চাব পাৰে এটোৱে হয় আমাৰ ফিল্ডটো আমি ইয়াত গুটে ৰাইজখিনি মিলি কিনে খাওঁ সেইবলে চাব পাৰে ভোজ ভাত বনাই আছে আৰু আপোনালোকে এফালে ভেলাঘৰটো দেখাম বাৰু এইফালে হুমাই আহি আপোনালোকে চাব পাৰে সেইফালে ভোজ ভাত বনাই আছে আৰু এইফালে নাচি আছে গুটে বুari জিয়ৰি আৰু সেইফালে আপোনালোকে চাব পাৰে ভেলাঘৰটো আৰু মানে ৰাতি ইয়াত সিংগাৰো আহিব আমিও গৈ পাই গুটে ৰাইজৰ লগত অলমান নাচিলো আৰু মেইন হৈছে ফূৰ্তি আৰু মানে মই ফূৰ্তি কৰি আৰু মানে ফূৰ্তিত থাকি বহুতেই ভাল পাওঁ আৰু ভিডিওটো শেষৰলৈকে চাব হা প্লিজ আৰু এইফালে আপোনালোকে দেখিছে ভোজ ভাত খাবলৈ কাৰণে পাত লগাই আছে আৰু মানুহে কয় যে ভোজ ভাতটো খাব লাগে যদি মানে বেমাৰ আজাৰ থাকে তেনেহলে নাইকিয়া হৈ যায় আৰু মই ইমানকে নেজানো বাৰু যিমানটো জানিছো হিমানটো চেষ্টা কৰিছো আৰু কিবা যদি ভুল হৈছে তেনেহলে মোক শিকাই দিব বাৰু গুটে ৰাইজে বহিছে ভোজ ভাত খাবলৈ আৰু আমিও বহি ললো সো আপোনালোকে চাব পাৰে কিমান মানুহ হৈছে এইখিনি গুটে আমাৰ গাঁৱৰ মানুহ হয় আৰু আলহীও আহিছে বাৰু সো চাব পাৰে বহুত ভাল লাগে মানে সবে একেলগত এহাজ খাওঁ আমি এটা ভাত খাবলৈ বহিছো ইয়াত খুৱাই ল'ব পাৰিলো হয় ন অকমানকে আৰু এইফালে আপোনালোকে চাব পাৰে এইফালে ভাত আৰু মাটিমাহ দাইল তাৰপিছতে বন্ধাকবি ভাজি নিৰামিষ আৰু মাছ বিলাহী আৰু মটৰ লগত আৰু হাঁহ মাংস সো এতিয়া আমি খাই লওঁ আমাৰ ভাত খোৱা হ'ল আৰু এতিয়া মই আপোনালোকক ভেলাঘৰটো ভালকৈ দেখাই দিছোঁ আগফালৰ পৰা আৰু আপোনালোকে চাব পাৰে ভেলাঘৰটো দেখাত যিমানেই ধুনীয়া তাৰ মানে পিছফালে সিমানেই কষ্ট লাগিছে বনাবলৈ কাৰণে আৰু আমাৰ এই ভেলাঘৰটো মানে গাঁৱৰ ডেকা ল'ৰাকেইটাই বহুত মানে কষ্টৰে বনাইছে আৰু বহুত ধুনীয়া হৈছে দেখিবলৈ পাইছে আপোনালোকে জনাবচোন কেনে লাগিছে
আৰু এইফালে পৰা আমিও ভেলাঘৰত উঠিবলৈ গৈছোঁ আপোনালোকক দেখাই দিওঁ যে ভেলাঘৰৰ ওপৰৰ পৰা ভিউটো কেনেকৈ চাই পায় এইফালে পৰা আমিও গ'লোঁ বাৰু আৰু চবেই উঠি চাই আছে সেইকাৰণে মানুহ ভৰ্তি হৈ আছে তাত তথাপি আপোনালোকৰ কাৰণে আকৌ উঠি মানে দেখাই দিওঁ বুলিহে উঠিছোঁ দেই আপোনালোকে চাব পাৰে ওপৰৰ পৰা ভিউটো বহুতেই ধুনীয়া আৰু এইফালে চাই থাকোঁতে সন্ধিয়াই হ'লগৈ আৰু সন্ধিয়া ভিউটো আপোনালোকক দেখাই দিওঁ বুলি আপোনালোকে চাব পাৰে সন্ধিয়া ভিউটো কেনেকৈ চাই পায় আৰু ছিংগাৰো মাতিছে আৰু ছিংগাৰ আহিব আপোনালোকৰ 7টা 7:30 চ' ইমান দেৰি মই ৰৈ থাকিব নোৱাৰোঁ ল'ৰা লৈ সেইকাৰণে ঘৰলৈ যাওঁগৈ আপোনালোকক মই সেইখিনি দেখাব নোৱাৰিম বাৰু চ' মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ কাৰণে আপোনালোকক বহুত থেংক ইউ আৰু যোনে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে সিহঁতি প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মই এইটোৱে আশা কৰিছোঁ আৰু আপোনালোকে ভালে মাঘ বিহুটো চেলিব্ৰেট কৰক আৰু মদ পানী বেছি নাখাব যিমান পাৰে এনজয় কৰক আৰু চবকে হেপ্পী মাঘ বিহু বাই নেক্সট ভিডিঅ'